তুমি কি হ'ল অহাৰ কাৰণে বেয়া পাইছা নেকি নাই আহাচোন বহা নহয় মানে মোৰ ৰুমটো লেটাৰ হৈ আছিলেতো তুমিতো মোৰ ৰুমলৈ আহিছা ফোন এটাতো কৰি আহিব পাৰা অ' তুমি মানে মোৰ ছাৰপ্ৰাইজটো বেয়া পাইছা হ'ব মই যাওঁ নহয় নহয় শুনা না তুমি কিন্তু খং কৰিলে বেছি ধুনীয়া দেখায় হ'ব হ'ব শ্বৰ্ট ফিল্মত ডাইলগ মাৰি থাকিব নালাগে এইখন শ্বৰ্ট ফিল্ম বনি থকা নাই তুমি অভিমান কিয় ইমান কৰিছা তুমি অভিমান কৰিলে মা কচম বেছি ধুনীয়া দেখায় শুনা না মই যাওঁ